এইটো চাওক মোৰ কুকুৰা ফাৰ্ম আৰু এতিয়া এয়া দানা দিম আৰু ইহঁত দেখিছে এয়া ঘূৰি ফুৰিছে কিমান ধুনীয়াকৈ আৰু কিছুমান ইয়াৰ ওপৰতো বহি আছে সেয়া দেখিছে আৰু এইখিনি দুমাহ হৈছে অঁ 2 মাহ 10 দিন হৈছে দেই ভুলীয়া হৈ গৈছেগৈ এয়া দেখিছে কিছুমান 1 কেজি হ'ল দেই সেইদিনাখন দেখুৱাওঁতে হোৱা নাছিলে এতিয়া হৈছে এয়া চাওক ইয়াৰফালেও থাকে আৰু দুফালে থাকে এয়া দেখিছে আৰু ইহঁতক এতিয়া মই দানা পানী দিম মানে ক'ৰবালৈ যোৱাৰ আগত ৰাতিপুৱা সিহঁতক খাবলৈ দি থৈ যাওঁ আকৌ আহি দিওঁ এয়া দেখিছে আৰু মই এতিয়া ওলাই যাম সেইকাৰণে দিবতো লাগিব আৰু ৰাতিপুৱা গাহৰি কুকুৰা চবকে একেলগে দি দিওঁ খাবলৈ ৰ'ব মই দেখুৱাই গৈছোঁ এয়া চাওক মই এতিয়া সিহঁতক দানা দিম আৰু ইহঁতক এইটো পেকেটটো মানে হেৰি বেলেগ গাহৰি দানাৰ মানে হেৰি হয় মোনা হয় মানে এইটো চাওক এঠিলেও দিব লাগিব বিহুলে এতিয়া মানে ইয়াৰে অলপ এতিয়া বেচিম আৰু এতিয়া বলক মই পানী দিম চাব আৰু এইটো ডিউটি মানে সদায় থাকে আৰু কুকুৰাবোৰ এইটো আমাৰ এজনী আমাৰ নেনিয়ে চাই আছে মই দেখিছে নেনিয়ে চাই আছে কি হ'ল নেনু কুলিয়ে মাতি আছে মানে আমি দুইটাই কাম বন কৰোঁ এই কাম কৰা মানুহ এটা ৰাখিছিলোঁ মানে ইমানেই কুকুৰা চুৰ কৰিলে সি মানে তেতিয়া সেইটো সময়ত আমি কয়লাৰ পুহিছিলোঁ আৰু কয়লাৰ মানে সি বস্তাই নিয়া নিচিনা হ'ল আৰু আমি ইফালে এনেকৈ থাকোঁগৈ মানে যাওঁ আৰু কিবাকিবি কামত তেতিয়া তাক দায়িত্ব দি থৈ যাওঁ সি মানে বহুত কুকুৰা চুৰ কৰিলে সেইকাৰণে পাছত মানে তাক যেতিয়া আমি গম পালোঁ সি চুৰ কৰিছে তেতিয়াৰ পৰা মানুহ আৰু ৰখা নাই আৰু কেতিয়াবা আমি নাথাকিলে তেতিয়া কাৰোবাক 2-3 দিনৰ কাৰণে দায়িত্ব দি থৈ যাওঁ পাৰ্মানেণ্টকৈ কোনো নাই আমিহে কাম কৰোঁ দেই আৰু এটা দিব লাগিব আৰু এইখিনি দানা মানে এনেকুৱা দানা নহয় বোলে এই ব্ৰইলাৰ দানাটো লিখা বাঢ়ি যায় তেনেকুৱা নহয় সিহঁতৰ মানে লোকেল কুকুৰাৰ কাৰণে এইটো লোকেল দানাই আহে আৰু মানে ধান চাউল এইবোৰ দি থাকিব নালাগে আৰু সেইটো পেকেটটো আনিলোঁ আৰু ডাইৰেক্ট দি দিলোঁ দিনটো খাই থাকিলে আৰু খাই থকা দিয়া
এতিয়া আৰু দিনটোলৈ চিন্তা নাই, ইহঁতে পুৰা ধুনীয়াকৈ খাই থাকিব আৰু মই এতিয়া ইফালে সিফালে যাব পাৰিম আৰু। ঠিক আছে, আপোনালোকক আৰু পাছত মই ভিডিঅ' দি যাম, দেখুৱাই যাম, আৰু কিবা জানিব লগা থাকিলে আপোনালোকে ক'ব, মই ক'ম। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।